Hello everyone, আজিৰ ক্লাছটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি আগন্তুক আহিবলগীয়া যেটো DLED এক্সামিনেশনৰ সোশিয়াল সায়েন্স যেটো সাবজেক্টটো বাছি লৈছো, গতিকে ইয়াৰ যেটো প্ৰবেবল 20টা কোৱেশ্চন আমি কৰিম। হেতু হিষ্ট্ৰী সেকশন হ'ব। হিষ্ট্ৰী সেকশনৰ 20টা ইম্পৰ্টেন্ট কোৱেশ্চন কৰিম। তাৰ পিছত নেক্সট জিওগ্ৰাফি ইকোনমিক্স তালৈ আমি টাচ কৰিম। গতিকে এটো এটা সিৰিজ হয়, এই সিৰিজত সকলোকে লাগি থাকিবলৈ অনুৰোধ জনোৱা হ'ল আৰু চেনেলটো যদি নতুনকৈ আহিছে তেতিয়াহলে সাবস্ক্ৰাইব এটা কৰি দিব আৰু কিবা অসুবিধা হলে কমেন্ট সেকশনত আপোনালোকে কমেন্ট কৰি জনাব পাৰে। আজি কোৱেশ্চন যেটো ষ্টাৰ্টিংৰ পৰা আমি আৰম্ভ কৰিব লৈছো। গতিকে 20টা কোৱেশ্চন আছে আজিৰ ভিডিওটোত। First question to আছে who is also known as the father of nation? ভাৰতৰ জাতিৰ পিতা হিচাপে কাক জনা যায়? ইয়াত চাৰিটা অপচন আছে: জৱাহৰলাল নেহেৰু, মহাত্মা গান্ধী, সুভাষ চন্দ্ৰ বোস আৰু ভগত সিং। ইয়াৰ ৰাইট এনসাৰটো হ'ব মহাত্মা গান্ধী। হয়তো সকলোৱে জানো মহাত্মা গান্ধীক আমি জাতিৰ পিতা হিচাপে নামকৰণ কৰো। Next question to is in which year did the revolt of 1857 takes place? এইটো কোৱেশ্চন সাধাৰণতে আসলতে ভুল হৈ আছে, কাৰণ 1857 বিদ্ৰোহটো কেতিয়া সংঘটিত হৈছিল? অবিয়াসলি 1857 হ'ব, কিন্তু কোৱেশ্চনটো এনেকৈ হ'ব নালাগিছিল। 1857 ত যেটো বিদ্ৰোহ সংঘটিত হৈছিল সেইটো কি বুলি কোৱা হয়, সেই তেনেকৈ কোৱেশ্চনটো আছিলে। টাইপিং মিষ্টেক হৈছে, তাৰ কাৰণে আমি সৰি। ইয়াৰ শুদ্ধটো হৈছে 1857 ত যেটো পানিপতৰ যেটো যুদ্ধ হৈছিল, গতিকে পানিপত। নেক্সট কোৱেশ্চন নম্বৰ 3 who was the first Mughal emperor of India? ভাৰতৰ প্ৰথম মোগল সম্ৰাট কোন আছিল? ইয়াৰ চাৰিটা অপচন আছে: আকবৰ, বাবৰ, হুমায়ুন, শাহজাহান। ইয়াৰ ৰাইট এনসাৰটো হৈছে বাবৰ। বাবৰ হৈছে মোগলৰ প্ৰথম সম্ৰাট। Next question to is who founded the Maurya Empire? মৌৰ্য বংশৰ যেটো কোনে প্ৰতিষ্ঠা কৰিছিল হেতু সুধিছে। ইয়াত চাৰিটা অপচন আছে: অশোকা, চন্দ্ৰগুপ্ত মৌৰ্য, বিন্দুসাৰা, হৰ্ষ। ইয়াৰ শুদ্ধটো হৈছে চন্দ্ৰগুপ্ত মৌৰ্য। Next question number 5 which movement was launched by Mahatma Gandhi in 1942? 1942 চনত মহাত্মা গান্ধীয়ে কোনটো আন্দোলন আৰম্ভ কৰিছিল? ইয়াত চাৰিটা অপচন আছে: নন কোঅপাৰেটিভ মুভমেন্ট, সিভিল ডিসঅবিডিয়েন্ট মুভমেন্ট, কুইট ইণ্ডিয়া মুভমেন্ট, খিলাফত মুভমেন্ট। ইয়াৰ শুদ্ধটো হৈছে কুইট ইণ্ডিয়া মুভমেন্ট। 1942 চনত কুইট ইণ্ডিয়া মুভমেন্ট আৰম্ভ হৈছিল। Next question number 6 the Harappa civilization is also known as? হৰপ্পা সভ্যতাক আন কি নামেৰে জনা যায়? ইয়াৰ চাৰিটা অপচন আছে: বেদিক civilization, ইণ্ডাছ ভেলী civilization, মৌৰ্যন civilization, গুপ্ত civilization। ইয়াৰ শুদ্ধটো হৈছে ইণ্ডাছ ভেলী civilization। গতিকে হৰপ্পা সভ্যতাক আমি ইণ্ডাছ ভেলী civilization বুলি কোৱা। Question number 7 হৈছে who was known as নেতাজী? নেতাজী হিচাপে কাক জনা যায়? চাৰিটা অপচন আছে: মহাত্মা গান্ধী, জৱাহৰলাল নেহেৰু, সুভাষ চন্দ্ৰ বোস, চৰ্দাৰ পেটেল। অবিয়াসলি নেতাজী বুলি ক'লে আমি সুভাষ চন্দ্ৰ বোসৰ কথা মনত পৰো, গতিকে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব সুভাষ চন্দ্ৰ বোস। Next question number 8 who wrote the national anthem of India? ভাৰতৰ জাতীয় সংগীত কোনে ৰচনা কৰিছিল? ইয়াত চাৰিটা অপচন: বংকিম চন্দ্ৰ চেটাৰ্জী, ৰবীন্দ্ৰনাথ টেগৰ, সৰোজিনী নাইডু এণ্ড গান্ধী, মহাত্মা গান্ধী। ইয়াৰ শুদ্ধটো হৈছে ৰবীন্দ্ৰনাথ টেগৰ। নেক্সট বেটেল অফ পলাচী ৱাজ ফট ইন? পলাশী যুদ্ধ কোন চনত সংঘটিত হৈছিল? গতিকে ইয়াৰ চাৰিটা অপচন আছে: 1757, 1764, 1857, 1947। গতিকে ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে 1757। 1757 চনত পলাশী যুদ্ধ সংঘটিত হৈছিল। Next question who was the greatest ruler of the Mauryan dynasty? মৌৰ্য বংশৰ সৰ্বশ্ৰেষ্ঠ শাসক কোন আছিল? এন অপচনটো দিয়া আছে: চন্দ্ৰগুপ্ত মৌৰ্য, নেক্সট অশোকা, বিন্দুসাৰা, কনিষ্ক।
গতিকে আপোনালোকে ভুল নকৰিব চন্দ্ৰগুপ্ত মৌৰ্য আছিলে যিটো মৌৰ্য বংশৰ প্ৰতিষ্ঠাপক আছিলে কিন্তু সৰ্বশ্ৰেষ্ঠ ৰজা বুলি ক'লে অশোকাৰ কথা আমি লিখিব লাগিব অশোকা হৈছে চন্দ্ৰগুপ্ত মৌৰ্য বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা নেক্সট কুৱেশ্যন দ্য কুইট ইণ্ডিয়া মুভমেণ্ট ৱাজ ষ্টাৰ্টেড ইন যিটো ভাৰতীয় আন্দোলন সেইটো 1942 চনত আৰম্ভ হৈছিলে আপোনালোকে মনত ৰাখি থৈ দিব এইবিলাক মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় কাৰণ পৰীক্ষাত আহিয়ে থাকে গতিকে 1942 চনত কুইট ইণ্ডিয়া মুভমেণ্ট আৰম্ভ হৈছিল who founded the Gupta Empire গুপ্ত সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল সমুদ্ৰগুপ্ত চন্দ্ৰগুপ্ত 1 অশোকা হৰ্ষ গতিকে ইয়াৰ আনসাৰটো হ'ব চন্দ্ৰগুপ্ত 1 চন্দ্ৰগুপ্ত 1 নে গুপ্ত সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল কিন্তু যেটো গুপ্ত সাম্ৰাজ্যৰ সৰ্বশ্ৰেষ্ঠ ৰজা বুলি ক'লে অশোকৰ কথা লিখিব লাগিব the Jallianwala Bagh massacre take place in Jallianwala Bagh হত্যাকাণ্ড ক'ত সংঘটিত হৈছিল ইয়াৰ চাৰিটা অপচন দিয়া আছে দিল্লী কলকাতা অমৃতসৰ মুম্বাই গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অমৃতসৰ যেটো পাঞ্জাবৰ অমৃতসৰ নামৰ ঠাইতে জালিৱানাৱালা বাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল who discovered the sea routes to India ভাৰতলৈ সাগৰীয় পথ কোনে আৱিষ্কাৰ কৰিছিল ইয়াত চাৰিটা অপচন দিয়া আছে কলম্বাছ ভাস্কো দা গামা মেগেলান কুক গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভাস্কো দা গামা ভাস্কো দা গামাটো ইয়াৰ শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন নম্বৰ 15 হৈছে which Veda is the oldest সৰ্বপ্ৰাচীন বেদ কোনখন ইয়াত চাৰিটা বেদৰ নাম দিয়া আছে যজুৰ্বেদ বেদ সামবেদ অথৰ্ববেদ ঋগবেদ গতিকে ইয়াৰ যেটো oldest আটাইতকৈ পুৰণি বেদখনৰ নাম হৈছে ঋগবেদ নেক্সট who founded the Ahom kingdom in Assam অসমত আহোম ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সুখাপা হয়তো সকলোৱে জানো সুখাপাৰ নাম সুখাপাই অসমত আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল the capital of the Ahom kingdom was initially যেটো আহোম ৰাজ্যৰ প্ৰথম ৰাজধানী কি আছিল ইয়াত চাৰিটা অপচন দিয়া আছে গুৱাহাটী চৰাইদেউ যোৰহাট শিৱসাগৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চৰাইদেউ হৈছে আহোমৰ প্ৰথম ৰাজধানী নেক্সট কুৱেশ্যন নম্বৰ 18 who led the Assamese army in the battle of শৰাইঘাট যুদ্ধত অসমীয়া সেনা বাহিনীৰ নেতৃত্ব কোনে দিছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে লাচিত বৰফুকনে শৰাইঘাটৰ যেটো যুদ্ধৰ অসমীয়া সেনা বাহিনীৰ নেতৃত্ব দিছিল নেক্সট battle of Saraighat was fought against whom শৰাইঘাটৰ যেটো যুদ্ধ হৈছিল এইটো কাৰ লগত সংঘটিত হৈছিল ব্ৰিটিছ বাৰ্মিজ মোগল পৰ্তুগীজ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মোগল আৰু আজিৰ লাষ্ট কুৱেশ্যনটো হৈছে who is known as the nightingale of India ভাৰতৰ কোকিল কণ্ঠী বুলি কাক কোৱা হয় ইয়াত সৰোজিনী নাইডু এনি বেসান্ত কস্তুৰবা গান্ধী কমলা নেহৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সৰোজিনী নাইডুক নাইটিংগেল অফ ইণ্ডিয়া বুলি কোৱা হয় গতিকে আজি এই 20টা কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট সেইটো অহাৰ প্ৰবেবিলিটি বহুত আছে গতিকে আকৌ লৈ আনিম নেক্সট ক্লাছত আমি আকৌ 20টা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আনিম গতিকে তেতিয়ালৈ ধন্যবাদ আৰু চেনেলটো যদি নতুনকৈ আহিছে তেতিয়ালৈ ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব আকৌ লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈ ধন্যবাদ বাই বাই